বন্ধুসকল, ভাৰতীয় ৰেলৰ 11,000ৰো অধিক চাকৰি আহিছে। আপুনি যদি 10 বা ITT পাছ কৰা হয় তেন্তে এইটো সুযোগ মিছ নকৰিব। নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোত মই আপোনালোকক বুজাম যে RRB APL ৰিকুৱাৰমেণ্ট 2026ৰ সম্পূৰ্ণ ডিটেইলছ, কোৱালিফিকেশ্যন কি লাগিব, কেতিয়া এপ্লাই কৰিব লাগিব, কিমান চেলাৰী পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। নেমক অৰ্গেনাইজেশ্যন হ'ল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড হয়, RRB হয়। পোষ্ট নেম হ'ল আপোনাৰ লোকো পাইলট এছিষ্টেণ্টৰ কাৰণে হয়। আৰু পোষ্ট নং আপোনালোকৰ 11,127টা আছে। লাষ্ট ডেট আপোনালোকৰ 14/6/2026 হয়। আৰু ৰিকুৱাৰমেণ্ট টাইপ আপোনালোকৰ RRB জব হয়। আপোনালোকক মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ হ'ব লাগিব, ITI চাৰ্টিফিকেট থাকিব লাগিব, নাইবা ডিপ্ল'মা থাকিব লাগিব, নাইবা ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব। আৰু আপোনালোকৰ চেলাৰী বেচিক পে 19,000ৰ পৰা ষ্টাৰ্ট হ'ব। RRB জ'ন ৱাইজ ভেকেঞ্চি হ'ল চেণ্ট্ৰেল ৰেলৱেৰ কাৰণে আপোনাৰ 1400 পোষ্ট আছে, ইষ্টাৰ্ণ ৰেলৱেৰ কাৰণে আপোনালোকৰ 700টা পোষ্ট আছে, আৰু আমাৰ অসমৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱেৰ কাৰণে 1276টা পোষ্ট আছে, আৰু নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ কাৰণে আপোনালোকৰ 740টা পোষ্ট আছে। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিৰ কথা কৈ দিছোঁ। আপোনালোকৰ বয়স 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেল OBC কাৰণে 500 টকা হ'ব, আৰু ST PWD এক্স চাৰ্ভিছমেনৰ কাৰণে 250 টকা হ'ব। আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেট 15 মে'ৰ পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 24 জুনলৈ হয়। এই নটিফিকেশ্যনত আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লিকেশ্যনৰ ফৰ্মৰ লিংক দিয়া আছে, ইয়াত ক্লিক হিয়াৰত আপুনি ক্লিক কৰিলে এপ্লিকেশ্যন ফৰ্মৰ নটিচটো খুলি যাব। আৰু অফিচিয়েল নটিফিকেশ্যন চাব বিচাৰিলে আপোনালোকে এড চাব পাৰিব, আৰু অফিচিয়েল ৱেবছাইট চাব বিচাৰিলে আপুনি ভিজিট এড কৰি কিনে চাব পাৰিব। সকলো যদি ৰেলৱেত চাকৰি বিচাৰে তেন্তে এইটো অপৰচুনিটি মিছ নকৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।